সকলো লোকৰ সুপ্ৰভাত আৰু মোৰ নতুন চেনেলটোলৈ স্বাগতম জনাইছোঁ। পল্লৱ আছামিজ ব্লগ। শ্ৰী নাগেশ্বৰ দেৱাল বিশ্বনাথত আছে আৰু তেজপুৰ পৰা আগত আছে এইটো মন্দিৰ। আমি তালৈ আহিছোঁ। তেজপুৰ পৰা অলপ যাব লাগিব, তেতিয়াহে এইটো মন্দিৰ পাব। শ্ৰী নাগেশ্বৰ মন্দিৰ দেৱাল আৰু বিশ্বনাথত আছে। তেজপুৰ পৰা বেছি দূৰ নহয়, অলপ মানে আহিলে পাব আপোনালোকে। আৰু এদিকে বেলেগ মন্দিৰবিলাক আছে, আপোনালোকক দুখাম। এতিয়া আমি চাকি বন্তি ল'লোঁ আৰু চাকি বন্তিবিলাক আজিকালি তেল চেল নলয়, মানে কিবা কিবি দি দিয়ে আৰু ঘিউ চিউ নেকি। আৰু এদিকে কল চল মানে ধেৰ বস্তু কিবা কিবি ল'লোঁ। আৰু মোৰ দিকে বাবু, মই আৰু বাইদেউ আৰু ভিনদেউ আৰু আমি গৈছোঁ, চব মিলি 6টা মানুহ গৈছোঁ। আৰু এতিয়া আমি গণেশ মন্দিৰত সেৱা কৰিম। দেখুৱাব নোৱাৰিম, কিন্তু আমি গণেশক সেৱা কৰিলোঁ আৰু ওলাই আহিলোঁ। আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ, সেইটো ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ। কিহৰ কাৰণে? জেগাডোখৰ মানে বহুত ঠেক জেগা মানে। এতিয়া আমি বাবুৱে মই ওলাই আহিলোঁ আৰু বেলেগ মন্দিৰবিলাকো দেখাম আপোনালোকক। এতিয়া আমি আহিলোঁ, এইটো মন্দিৰত আহিলোঁ। এইটো মন্দিৰ বুলি কয়, হাই মন্দিৰ বুলি কয়। এইটো আমাৰ শিৱৰ মানে ভক্ত নন্দী মানে আমাৰ শিৱ বাহন, নন্দী বাহনৰ মন্দিৰ বুলি কয়, মানে শিৱৰ হেৰি। তাৰপিছত ইয়াত চাকি বন্তি দি আছে মানুহবিলাকে আৰু এদিকে সেৱা কৰি আছে। আৰু এদিকে ধূপ জ্বলাই, যদি আপোনালোকে ধূপ জ্বলাব পাৰিব আৰু সেৱা আশীৰ্বাদ ল'ব পাৰিব। এইটো আমাৰ নন্দী মন্দিৰ বুলি কয়, মানে নন্দী মানে আমাৰ শিৱৰ। আপোনালোকে আহিব পাৰে আৰু তেজপুৰ পৰা বেছি দূৰ নহয়, বিশ্বনাথ বুলি কয় আৰু বেছি দূৰ নহয় তেজপুৰ পৰা, আহিব পাৰে। আৰু মই সোমালোঁ, নামঘৰত সোমালোঁ। নামঘৰত সোমাই পালোঁ আমাৰ এয়া ভগৱানৰ থাপনাৰ পতা হৈছে আৰু বহুত ভাল লাগে। মানে ইয়াত কৃষ্ণৰ জন্মাষ্টমীতো ইয়াত মানুহবিলাক বহুত আহে আৰু শিৱৰাত্ৰিতো আহে, গণেশ পূজাতো আহে। মানে ইয়াত মন্দিৰ বহুত আছে আৰু আপোনালোকক মানে বহুত ভাল লাগে। এনেকুৱা মানে মনটো বেছি ভাল লাগে আৰু মানুহবিলাকক চাই আৰু থাপনাৰ আৰু ধুনীয়াকৈ বহাই থৈছে। আৰু আমি দান পত্ৰ কিবা কিবি দিলোঁ, সেইটো ভিডিঅ' আপোনাৰ ডাঙৰ আছে না শ'ল মাছ 1 কিলো মান হ'ব নেকি, 1 কিলো 1.5 কিলো মান। এইফালে দিয়ক, এই দিছা কলটো খাইছে কেনেকৈ। এই মাছটোকো দিয়কচোন এটা। এই মাছে নাখায়, কল নাখায়। মানে হা দিয়ে দিম নেকি মোবাইলটো? হা এইটো নাখায় মানে চাই পেলাই পাব। ৱাটাৰ চাপ্লাই নেকি? এইটো টেংকি নে কি? কোনটো? এইটো টেংকি মানে পানী হেৰি হ'ব নেকি? বাবু কিবা এটা এনে দুখাই দে, কিবা এটা। মন্দিৰত আহিছোঁ আজি। কি মন্দিৰ নামেই নাজানো, নামটো নাজানো বাৰু। তেজপুৰ আগত আৰু বহুত ন? তেজপুৰত আৰু সেৱাও কৰা নাই, এতিয়া ঘূৰি আছোঁ অলপ ঘূৰি আছোঁ, ষ্টাইল দি আছোঁ। কাছ চাই আছোঁ, দেখা নাই নহয়। মই অচলা জীৱনটো দেখাই নাই, কাছ দেখাই নাই, সেইকাৰণে আজি দেখিছোঁ প্ৰথম। নামি গ'ল এদিকে, এইটো আছিলে মানুহ অহা দেখি নামি গ'ল। মানুহ অহা দেখি কাছ নামি গৈছে, মানে এনেকুৱাই মানে পকা মানুহ। সৰু পোৱালি কাছো আছে, নামি গৈছে, আৱাজ শুনি নামি গৈছে। মালটো শুই আছে নেকি? এই দৌৰি গৈছে মালটো। এই কাছ পাৰ হৈ যায় নেকি? কাছ পাৰ হৈ যাব পাইছে এতিয়া। গোটেইটো হেৰিয়ে নহয়, মন্দিৰে সেইকাৰণে একো ক'ব নাই। মানুহ অহা দেখি নামি গ'ল। বিনা হৈ যায় কাম পাবলৈ ন।
সৰু পোৱালি ল'ৰা ছোৱালী আহিলে ইয়াতে খেলিব পাৰে ন। এইটো বিবাহ ভৱন নহয়, বিয়া চিয়া পাতিলে এইটো শিকিব পাৰে। আৰু এইটো বিবাহ ভৱন বুলি কোৱা হয়, ইয়াত বিয়া চিয়া পাতিলে ইয়াতে পাতিব পাৰিব বিয়া। আৰু আহি পেলাই মানে জিৰণি ল'ব পাৰে। এই পুখুৰীটো কিবা এটা নাম আছে আৰু সেইকেইটা লিখা আছে বৰ্তমান। এক মিনিট ৰ'বা, সেইটো হেৰি কৰি লওঁ। আৰু ইয়াত আমি খিচিৰি খালোঁ, মানে মানুহ যিমান গৈছিলে চবকো খিচিৰি খোৱালে, বহুত ভাল লাগিলে খাই। আৰু ভগৱানৰ নামঘৰত খিচিৰি খোৱাটো মজাই। মোৰ এইটো নতুন চেনেল হয়, আপোনালোকে মোক সহায় কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, মেছেজ কৰিব নাপাহৰিব ভিডিঅ'টো ভাল হ'ল নে নাই, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব, দবাই দিব। আৰু এতিয়া ভিডিঅ'টো বাই বাই। আৰু আগৰ নেক্সট ভিডিঅ'বিলাক আপোনালোকে পাব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া নেক্সট ভিডিঅ' পাই গৈ থাকিব। আৰু মোৰ